নমস্কাৰ লাৰ্নিং বিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত কথা পাতিম সৰু ল'ৰা-ছোৱালী গ্ৰোইং পেইনৰ বিষয়ে। আপোনাৰ ঘৰত যদি উঠি অহা ল'ৰা-ছোৱালী আছে তেতিয়াহ'লে আপুনি নিশ্চয় এই কথাটো গম পায় যে সিহঁতে সন্ধিয়া হৈ অহাৰ লগে লগে বা দুপৰীয়াৰ পিছৰ পৰা সিহঁতে অলপ চলপ ভৰিৰ বিষৰ কমপ্লেইন কৰি থাকে আৰু ৰাতি হোৱাৰ লগে লগে আৰু এইটো বাঢ়ি গৈ থাকে। আৰু কেতিয়াবা হয় কি আমি ভাবো যে পঢ়াৰ সময় হৈছে সন্ধিয়া সময়ত পঢ়িব লাগে সেইটো কাৰণে বিষাইছে বুলি সিহঁতে বাহানা কৰিছে। সো এনেকুৱা ধৰণৰ কেতিয়াবা আমি মানে ভুল বুজি লওঁ আসলে ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত। কিন্তু ল'ৰা-ছোৱালী 3 পৰা 12 বছৰ বয়সৰ বিশেষকৈ 3 পৰা 5-6 বছৰ বয়সৰ ক্ষেত্ৰত এইটো একদম কমন হয়, সিহঁতৰ এই কমপ্লেইনটো প্ৰায় থাকে। আৰু এইখিনিতে এটা কথা কওঁ যে ল'ৰা-ছোৱালীৰ যিকোনো প্ৰব্লেমৰ ক্ষেত্ৰতে আসলতে ডক্টৰৰ লগত কনসাল্ট কৰাটো খুব জৰুৰী হয়। কাৰণ আমি বহুত কথা মানে গম নাপাওঁ যে কি কাৰণত আসলতে হৈছে, হয়তো ইয়াৰ কাৰণটো বেলেগো হ'ব পাৰে। আৰু তাৰ উপৰি যদি দেখা যায় যে সিহঁতৰ য'ত পেইন হৈছে তাত ফুলিছে বা ক'ৰবাত মানে ৰঙা পৰিছে, ক'লা পৰিছে বা পেইনটো মানে সকলো সময়তে আছে আৰু পেইনৰ পৰা ৰিলিফ পাবলৈ কোনো বস্তুৱে কামত দিয়া নাই, সো আপোনাৰ হোম ৰেমেডিও কামত দিয়া নাই, তেতিয়াহ'লে আপুনি ডেফিনেটলি ডক্টৰৰ ওচৰলৈ যোৱাটো খুব দৰকাৰ। কাৰণ অন্য কিবা কাৰণতো ই হ'ব পাৰে। কিন্তু যেতিয়া ডক্টৰে আপোনাক কৈ দিয়ে যে ই গ্ৰোইং পেইন হয় তেতিয়া আপুনিও নিশ্চিন্ত হ'ব পাৰে, কাৰণ ই কোনো হাৰ্মফুল নহয়। আৰু গ্ৰোইং পেইন কিয় হয় আসলতে সেইটো সাইন্টিফিক্যালি ইয়াৰ তেনেকুৱা ধৰণৰ কোনো মানে স্পেচিফিক ৰিজন কোৱা হোৱা নাই। কিন্তু এইটো এটা কথা ঠিক যে এই বয়সৰ ল'ৰা-ছোৱালীৰ মাসলছবোৰৰ ইউজটো বহুত বেছি হয়, সিহঁতে বহুত বেছি জঁপিয়াই দৌৰে খেলে, সেইটো কাৰণে মাসলৰ যিহেতু ইউজ বহুত বেছি হয় সেইটো কাৰণে সিহঁতৰ পেইন হয়। আৰু মানে দিনৰ ভাগত যেতিয়া সিহঁতৰ মানে বহুত বেছি দৌৰা ধপৰা হৈ থাকে তেতিয়া ৰাতিলৈ সিহঁতৰ পেইনটো বাঢ়ি যায়, তাৰপিছত আকৌ শুই দিয়াৰ পাছত আকৌ ৰাতিপুৱালৈ এইটো পেইন নাইকিয়া হৈ যায়। তাৰ উপৰিও হয় কি কেতিয়াবা কিছুমান ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত হয় কিছুমান নিউট্ৰিচনৰ অভাৱো হয়, ধৰক হিমোগ্লোবিন ডেফিচিয়েঞ্চি হ'ব পাৰে, তাৰ উপৰিও ভিটামিন ডি কম থাকিব পাৰে বডিত, সেইটো কাৰণে বনবোৰ উইক হ'ব পাৰে, তেনেকুৱা ক্ষেত্ৰতো এনেকুৱা পেইন হয়। তাৰ পাছত আৰু এটা কথা মই ৰিসেন্টলি গম পালোঁ ডক্টৰৰ পৰা, মোৰ ছোৱালীজনীক যিহেতু মই এইটো কাৰণত ডক্টৰৰ ওচৰত লৈ গৈছিলোঁ, তাইৰ লগতে পেটৰ বিষ আৰু মূৰৰ বিষৰ কমপ্লেইন আছিলে। সো ডক্টৰে মোক ক'লে যে এইটো এটা গ্ৰোইং পেইনৰে চিম্পটম হয়, এইটো সময়ত আসলতে কিছুমান ল'ৰা-ছোৱালী এনেকুৱা কমপ্লেইনো কৰে। যদি তাই পেটৰ প্ৰব্লেমটো মানে পেটৰ বিষটো যদি তেনেকুৱা কিবা বেলেগ কাৰণত হ'লহেঁতেন তেতিয়াহ'লে সেই বিষটো কণ্টিনিউ হৈ থাকিলেহেঁতেন বা সহ্য কৰিব নোৱাৰিলেহেঁতেন, বা মূৰৰ বিষটো তেনেকুৱা ধৰণৰ এনেকৈ মানে যেতিয়া তেতিয়া অলপ সময়ৰ কাৰণে নক'লেহেঁতেন ই বেলেগ আৰু কিবা কিবি চিম্পটমে দেখা দিলেহেঁতেন। সো ডক্টৰৰ পৰা এইটো কথা জনাৰ পাছত মই নিশ্চিন্ত হ'লোঁ। মই অত্যন্ত মানে চিন্তিত হৈ আছিলোঁ যে এইটো বয়সত কিয় মূৰ বিষাইছে বুলি কৈছে, বা পেটৰ বিষটো বাৰু বহুত সময়ত গম পাওঁ যে ল'ৰা-ছোৱালী কেতিয়াবা গেছৰ প্ৰব্লেমো হৈ যায়, কিন্তু মূৰ বিষাইছে বুলি কিয় কৈছে। সো এইটো কাৰণত মই বহুত চিন্তিত আছিলোঁ। আৰু ডক্টৰৰ লগত কথা পতাৰ পাছত মই আচলতে নিশ্চিন্ত হ'লোঁ। আৰু ডক্টৰে কিছুমান মেডিচিনো প্ৰেছক্ৰাইব কৰিলে, ধৰক ভিটামিন ডি দিলে উইকলি খুৱাবৰ কাৰণে D3, তাৰ পাছত দিলে কেলছিয়াম দিলে, আৰু তাৰ লগতে এটা ছাপৰ্টিভ হিচাপে মেডিচিন দিলে যে পেইন হ'লে কেতিয়াবা খুৱাবৰ কাৰণে। সো এনেকুৱা ধৰণৰ মেডিচিনবোৰ আচলতে ডক্টৰৰ লগত কনসাল্ট কৰি খোৱালে বেছি ভাল হয়। তাৰ উপৰিও ল'ৰা-ছোৱালী যেতিয়া এনেকুৱা পেইন হয় তেতিয়াহ'লে আমি আৰু লগতে কি কৰিব পাৰোঁ আহকচোন জানো। যেতিয়া সিহঁতে বহুত বেছি পেইন হয় তেতিয়া এক হ'ল আমি অকণমান হট অইল মাছাজ দিব পাৰোঁ, যেনে ধৰক নাৰিকল তেল হওক বা সৰিয়হ তেলেই হওক অকণমান গৰম কৰি আনি ভৰিত যদি মাছাজ দিওঁ তেতিয়া সেইটোতো ৰিলিফ পায়। তাৰ উপৰিও কি হয় আমি আৰু এটা মানে খুব হেল্পফুল ইয়াৰ ৰেমেডি হ'ল যে অকণমান যদি টাৱেল এখন গৰম পানীত তিয়াই লৈ পেলাই তাত যদি অলপ সময় মেৰিয়াই ৰাখি এটা সেক দিয়া যায় তেতিয়াও ৰিলিফ পায়। সো এনেকুৱা ক্ষেত্ৰত মাছাজটোৱে আচলতে বহুত সময়তে কামত দিয়ে। বিশেষকৈ মই মোৰ ছোৱালীৰ ক্ষেত্ৰতো দেখিলোঁ, ৰাতি শুবৰ সময়ত যদি অলপ সময় ভৰিখন পিটিকি থাকোঁ, মাছাজ কৰোঁ, তেতিয়া তাই মানে অলপ ৰিলেক্স হয়, লাহে লাহে টোপনি যায়। আৰু তাৰ উপৰিও আৰু এটা কথা মন দিব লাগে যে ল'ৰা-ছোৱালীয়ে যিহেতু বহুত খেলা ধূলা কৰে, আৰু খেলা ধূলা কৰাৰ সময়ত সিহঁতৰ বহুত বেছি ঘাম ওলায়, আৰু ঘাম ওলালে সেইটো কি হয় ডিহাইড্ৰেশ্যন হয়, আৰু এইবোৰ কাৰণতো কেতিয়াবা মানে এই পেইনবোৰ হ'ব পাৰে। সো ডিহাইড্ৰেশ্যন নহ'বৰ কাৰণে বিশেষকৈ এনেকুৱা ষ্টেজত সিহঁতে যেতিয়া ইমান খেলা ধূলা কৰে সিহঁতক মানে পানী বহুত বেছি খাবলৈ দিব লাগে। তাৰ লগতে বিভিন্ন ধৰণৰ ধৰক চৰ্বতো খুৱাব পাৰি, নেমু চৰ্বত হ'ল বা অন্য ফলৰ ৰসো খুৱাব পাৰি। সো যিমান পাৰি সিমান লিকুইডটো বেছিকৈ দিবলৈ চেষ্টা কৰিব লাগে। তাৰ উপৰি সিহঁতক খাদ্য তালিকাত গ্ৰ'য়িং ষ্টেজত বিশেষকৈ সকলো ধৰণৰ মানে
নিউট্ৰিশ্যনৰ আচলতে সকলো ধৰণৰ বস্তুৱে দৰকাৰ হয় হিমোগ্লোবিনৰ কাৰণে আইৰণ দৰকাৰ হয় ঠিক তেনেকৈ কেলচিয়াম হ'ল ভিটামিন D3 হ'ল তাৰ উপৰিও হ'ল ভিটামিন বি কমপ্লেক্স বিভিন্ন ধৰণৰ মানে ভাল যিবোৰ অইল ফেটি এচিড এনেকুৱা ধৰণৰ বস্তুবোৰ খুব দৰকাৰ হয় সেইটো কাৰণে সিহঁতক খাদ্য তালিকাত মাছ মাংস কণী আৰু বাদাম জাতীয় বস্তু তাৰপিছতে মাছ জাতীয় বস্তু ফল মূল এই সকলো ধৰণৰ বস্তুৱে ইনক্লুড কৰিবলৈ চেষ্টা কৰিব লাগে আৰু বিশেষকৈ কি হয় ল'ৰা ছোৱালী যেতিয়া বাঢ়ি আহে সেইটো সময়ত আমি সিহঁতক কিছুমান সময়ত কি হয় বহুত জাংক ফুড আমি দিওঁ আৰু সেইবোৰ পৰাপক্ষত এভইড কৰিব লাগে সিহঁতৰ মানে প্ৰপাৰ নিউট্ৰিশ্যনটোৰ ওপৰত গুৰুত্ব দিব লাগে তাৰ উপৰিও বিভিন্ন এক্সাৰসাইজবোৰেও সিহঁতক হেল্প কৰে বিশেষকৈ ষ্ট্ৰেচিং এক্সাৰসাইজবোৰেও হেল্প কৰে সিহঁতৰ মাসলছবোৰ মানে অলপ শক্তিশালী কৰাত সহায় কৰে আৰু ৰিলেক্স হোৱাত সহায় কৰে সো ল'ৰা ছোৱালীৰ যে পেইন হ'ল বুলি যে সিহঁতক আমি ফিজিক্যাল এক্টিভিটি কৰিবলৈ নিদিম সেইটো নহয় সিহঁতে যিমান পাৰে কৰিবলৈ দিব লাগে সেইটো সময়ত সিহঁতৰ কাৰণে খুবেই দৰকাৰী তাৰ পৰিৱৰ্তে সিহঁতক সেইখিনি ৰখোৱাৰ পৰিৱৰ্তে আমি সিহঁতৰ বাকি সাপোৰ্টখিনিৰ ওপৰত গুৰুত্ব দিব লাগে ধৰক প্ৰপাৰ ডায়েটৰ ওপৰত গুৰুত্ব দিব লাগে তাৰ উপৰি সেই সময়ত যে যেটো পেইন হৈছে সেই পেইনটো যে এটা কমন পেইন হয় কোনো হাৰ্মফুল পেইন নহয় সেই কথাটো বেক অফ দা মাইন্ড আমি ৰাখিব লাগে আৰু লগতে সেই সময়ত ৰিলিফ পাবৰ কাৰণে যিখিনি আমি কৰিব পাৰো সেইখিনি কৰিব লাগে তাৰ উপৰিও সিহঁতক সদায় মানে হাইড্ৰেট কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে সো আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু যদিহে ভাল লাগিছে তেতিয়াহলে লাইক বাটনটো প্ৰেছ কৰি দিবলৈ পাহৰি নাযাব আৰু চেনেলটো পুনৰ কওঁ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব